সাহিত্য বাৰ্তালৈ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ আলোচনা। আজিৰ আলোচনাত কোৱা হ'ব স্নাতক শ্ৰেণীৰ বিভিন্ন ষান্মাসিকৰ চমু প্ৰশ্নোত্তৰ। আজিৰ প্ৰথম প্ৰশ্ন, মাধৱদেৱ কোন আছিল? শংকৰদেৱৰ প্ৰিয় শিষ্য। পীতাম্বৰ কোন যুগৰ কবি আছিল? বৈষ্ণৱ যুগৰ, কিন্তু অবৈষ্ণৱ কবি। চাহাপাৰীৰ উপাখ্যানক কি কাব্য আখ্যা দিয়া হয়? চুফী কাব্য। উষা পৰিণয়ৰ মূল গ্ৰন্থ কি? হৰিবংশ। কবিৰাজ চক্ৰৱৰ্তীৰ প্ৰকৃত নাম কি আছিল? ৰামনাৰায়ণ চক্ৰৱৰ্তী। শংকৰদেৱে কিমান চনত দেহ ত্যাগ কৰে? 1568 চনত। ষষ্ঠী বিদ্যানভ পুথিৰ চিত্ৰকৰ কোন আছিল? দিলবৰ আৰু দোচাই। 2003 চনত সাহিত্য অকাডেমীৰ পুৰস্কাৰ পোৱা অসমীয়া সাহিত্যিকজনৰ নাম কি? বীৰেশ্বৰ বৰুৱা। হেমকোষ কোন চনত ছপা হৈ ওলায়? 1900 চনত। জাতিস্মৰ কবি বুলিলে কাক জনা যায়? মহেন্দ্ৰ বৰাক। ডান্টেৰ ডিভাইন কমেডিৰ অসমীয়া অনুবাদ কোনে কৰিছিল? মৌচুম গগৈ। অলংকাৰবাদৰ প্ৰতিষ্ঠাতা কোন? ভামহ। সাহিত্য আৰু প্ৰেম গ্ৰন্থৰ লেখক কোন? ডক্টৰ বাণীকান্ত কাকতি। ডান্টে লিখা বিশ্ববিখ্যাত গ্ৰন্থখন কি? ডিভাইন কমেডি। এৰিষ্টটলৰ গ্ৰন্থ পয়েটিক্সৰ অসমীয়া অনুবাদকজনৰ নাম কি? যজ্ঞেশ্বৰ শৰ্মা। কুন্তকৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি? ব্ৰহ্মোক্তি জীৱিত। অপেশ্বৰী সভা কৃষিভিত্তিক উৎসৱ হয়নে? নহয়। পুৰণি কালৰ অসমীয়া পুৰুষৰ অলংকাৰ এবিধৰ নাম লিখা। গামখাৰু। মুখেৰে বজোৱা এবিধ বাদ্যৰ নাম লিখা। সুতুলী। সিজু কোন জনজাতিৰ পবিত্ৰ বৃক্ষ? বড়ো। ব্যুৎপত্তিগত অৰ্থ বিচাৰিলে সাহিত্য শব্দই কি বুজায়? সংগতি বা মিলন। বৰতমণি অলংকাৰ হয়নে? নহয়। নৰবলিৰ বাবে প্ৰাচীন কালত কোনটো মন্দিৰ বিখ্যাত আছিল? উগ্ৰতাৰা মন্দিৰ। কুৰুক্ষেত্ৰ যুদ্ধত যোগ দিয়া প্ৰাগজ্যোতিষৰ বিখ্যাত ৰজাজন কোন আছিল? ভগদত্ত। ঝুমুৰা কোনে ৰচনা কৰিছিল? মাধৱদেৱে।